যদি আপোনাৰ মোবাইলটো টেবুলৰ ওপৰত থৈ আপুনি কিবা কামত ব্যস্ত হৈ থাকে ঠিক সেই সময়তে যদি কোনোবাই আপোনাৰ মোবাইলটোত নেট ব্যৱহাৰ কৰিব বিচাৰে মানে ইউটিউব চাব বিচাৰে বা কিবা হেনেকুৱা চিনেমা ডাউনলোড কৰিব বিচাৰে বা কিবা সফটৱেৰ ডাউনলোড কৰিব বিচাৰে বা সেই সময়তে যদি আপোনাৰ নেটটো ব্যৱহাৰ কৰি শেষ কৰি থৈ যায় তাৰ পিছত আপুনি যেতিয়া কামৰ পৰা আজৰি পাব ঠিক সেই সময়ত যদি নেটটো নাপায় আপোনাৰ বহুত খং উঠে গতিকে আপুনি এই ভিডিওটো শেষলৈকে চাওক মই আজি আপোনাক এই ভিডিওটো ধুনীয়াকৈ দেখাই দিম যে কেনেকৈ আপুনি আপোনাৰ মোবাইলত নেট নচলা কৰি থৈ দিব পাৰিব আপুনি হয়তো ভাবিছে এটো মই কি ক'বলৈ গৈ আছো আজি মই আপোনাক দেখুৱাম যে আপোনাৰ মোবাইলটো যেতিয়া টেবুলত থৈ গুচি যাব তেতিয়া আপুনি যদি মই দেখুৱা এই টিপছটো কৰি থৈ যায় তেতিয়া হলে আপোনাৰ মোবাইলত কোনেও নেট ব্যৱহাৰ কৰিব নোৱাৰে বা কোনেও নেট চলাব নোৱাৰে গতিকে কেনেকৈনো আপুনি এই ট্ৰিকটো ব্যৱহাৰ কৰিব পাৰিব জানিবলৈকে ভিডিওটো শেষলৈকে চাওক কিন্তু তাৰে আগতে আপুনি এই ভিডিওটোত এটা ধুনীয়াকৈ লাইক কৰক আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈকে নাপাহৰিব কিয়নো এনেকুৱা ধৰণৰ মোবাইলত ব্যৱহাৰ হোৱা সফটৱেৰসমূহৰ টিপছবিলাক পাই থাকিব এই চেনেলটোত গতিকে বন্ধু-বান্ধৱীসকল প্ৰথমতে আপুনি আপোনাৰ মোবাইলত এটা সফটৱেৰ ডাউনলোড কৰি ইনষ্টল কৰিব লাগিব সৰু সফটৱেৰ 1 MB বা 2 MB হ'ব মাত্ৰ আৰু সেই সফটৱেৰটো ডাউনলোড কৰিবৰ কাৰণে আপুনি মোৰ ভিডিওৰ ডেসক্ৰিপচনত যাওক আৰু তাতে যিটো লিংক আছে সেই লিংকটোৰ পৰা আপুনি ধুনীয়াকৈ ডাউনলোড কৰি লওক ডাউনলোড কৰাৰ পিছত আপুনি কি কৰিব লাগে মই আপোনাক মোৰ মোবাইলত দেখুৱাই আছো আৰু চাই আপুনি এই ট্ৰিক্সটো আপোনাৰ মোবাইলত ব্যৱহাৰ কৰি লওক আপোনাৰ মোবাইলত যদি সফটৱেৰটো ডাউনলোড কৰা হৈ গ'ল তেতিয়াহলে আপুনি এই সফটৱেৰটো দেখিছে না এই সফটৱেৰটো ওপেন কৰক ওপেন কৰাৰ পিছত ঠিক এনেকুৱা এখন পেজ আহিব আৰু ইয়াতে আপুনি আই এগ্ৰি কৰি দিয়ক এগ্ৰি কৰাৰ পিছত আপুনি ঠিক এনেকুৱা এখন পেজ দেখা পাব আৰু ইয়াতে আপুনি ওপৰত দেখা পাইছে এই অপচনটো আছে অফ হৈ আছে এই অপচনটো আপুনি অন কৰিব লাগিব অন কৰাৰ লগে লগে আপোনাক ইয়াতে পাৰমিশন বিচাৰিব আৰু আপুনি ওকে কৰি দিয়ক আৰু ইয়াতে আপুনি অল অপচনটো সিলেক্ট কৰক অল এপছ এই অল এপছ সিলেক্ট কৰাৰ পিছত আপুনি সেই সফটৱেৰটো বাছি উলিয়াওক যিটো সফটৱেৰ মই ডাউনলোড কৰিব দিছিলো এয়া দেখিছে সেই নেটগাৰ্ড সফটৱেৰটো আহি গ'ল আৰু এটো ওকে কৰাৰ পিছত ডান কৰি দিয়ক তাৰ পিছত আপুনি ধুনীয়াকৈ বেক আহক আৰু ইয়াতে যিকিটা পাৰমিশন দেখাই আছে এইকিটা ওকে কৰি দিয়ক তাৰ পিছত আপুনি ইয়াতে আপোনাৰ মোবাইলত যিমান কেইটা সফটৱেৰ আছে গোটেই কেইটা সফটৱেৰ ইয়াত দেখিবলৈ পাব তাৰ পিছত আপুনি নেক্সট অপচন ইয়াতে দেখিছে 3 ডট আছে এই 3 ডটত টেপ কৰক তাৰ পিছত ওপৰত দেখা পাইছে লকডাউন ট্ৰেফিক ইয়াতে আপুনি লকডাউন ট্ৰেফিকত টেপ কৰি দিয়ক আৰু আপোনাৰ প্ৰত্যেকটো সফটৱেৰৰ সন্মুখত এটা কৈ তালা বহি গ'ল মানে আপোনাৰ মোবাইলত যিমান কেইটা সফটৱেৰ আছে গোটেই কেইটা সফটৱেৰ বৰ্তমান বন্ধ কৰি দিলে মানে গোটেই বন্ধ কৰি দিয়া নাই মানে নেট অন কৰা থাকিলো আপোনাৰ মোবাইলত দেখিছে নেট অন কৰা আছে তাৰ পিছতো কিন্তু আপোনাৰ এই সফটৱেৰ কিটা 1 MB নহয় 1 KB নেটটো ইউজ কৰিব নোৱাৰে গতিকে আপুনি এই কামটো কৰি থৈ ধুনীয়াকৈ আপুনি মোবাইলটো টেবুলত থৈ যাওক টেবুলত থৈ যোৱাৰ পিছত যদি কোনোবা এজন ব্যক্তি আহি আপোনাৰ মোবাইলটো ইউজ কৰিবৰ কাৰণে নেটটো অন কৰে নেট অন কৰাৰ পিছত যদি আপোনাৰ মোবাইলত ইউটিউবটো চাব বিচাৰে দেখিছে নহয় ইউটিউবটো কোনো কাৰণত ওপেন নহয় ই লোডিং হৈয়ে থাকিব আৰু যদি আপুনি কিবা বেলেগ চাব বিচাৰে মই ফেসবুকটো ওপেন কৰি দেখুৱাইছো নেট মোৰ অন আছে আপুনি চাব পাৰে ইয়া ফেসবুকটো মই ওপেন কৰি দেখাইছো কোনো কাৰণত ফেসবুক এটা ষ্টেপৰ পৰা নেক্সট ষ্টেপলৈকে ওপেন নহয় এতিয়া আপুনি গম পালেনে কেনেকৈ আপোনাৰ মোবাইলত নেট ব্যৱহাৰ কৰিব নোৱাৰা কৰি থৈ দিব পাৰিব যদি আপুনি এই টিপছটো চাই ভাল পাইছে তেতিয়াহলে এটা লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ টিপছবিলাক পাই থাকিব এই চেনেলটোত গতিকে বন্ধু-বান্ধৱীসকল আগলৈ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ধন্যবাদ